তো ভিডিঅ'টো আৰম্ভ কৰাৰ প্ৰথমতে এটা কথা কওঁ যে ইউনিট 1 যে আছে তাতে মানে অসমীয়া কিতাপখনত 2টা অধ্যায় আছে। তো আজি আমি প্ৰথম অধ্যায়টোৰ বিষয়ে আলোচনা কৰিম আৰু তোমালোকে বেয়া নাপাবা, মই মানে হেণ্ড নোট দিয়া নাই, মানে কিতাপৰ পৰা ইম্পৰ্টেণ্ট টপিকবোৰ দিছোঁ ভালদৰে, মানে কুৱেশ্যন এনচাৰৰ দৰেকৈ আছে, গতিকে মই গোটেইখিনি দিছোঁ। তোমালোকে খালি ভিডিঅ'টো ভালদৰে শুনিবা, তাত মই ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ ক'ম আৰু যিহেতু নিজে পঢ়িছোঁ গতিকে গম পাওঁ যে কি কি টপিক ইম্পৰ্টেণ্ট, তো সেই বিষয়ে ক'ম। তো তোমালোকে ভালদৰে ভিডিঅ'টো চাই থাকা আৰু স্কিপ নকৰিবা। তো তোমালোকৰ কুৱেশ্যনটো এবাৰ এনেকৈ আহিব পাৰে যে ব্ৰিটিছ আমোলত ভাৰতৰ কৃষিৰ বৈশিষ্ট্যসমূহ কি কি আছিল। তো উত্তৰ এনেকৈ লিখিবা যে দুৰ্বল উৎপাদন পদ্ধতি প্ৰথমটো আছিল, যে কেনেদৰে মানে ব্ৰিটিছ শাসনৰ কালচোৱাত ভাৰতৰ কৃষি উৎপাদন একদম দুৰ্বল আছিল, মানে পৰম্পৰাগতভাৱে যিহেতু কৃষি কৰিছিল, সাৰ চাৰৰ প্ৰয়োগ বেছি নাছিল সেইকাৰণে। আৰু 2 নম্বৰ তাকৰীয়া মূলধন সৃষ্টি আৰু নিবনুৱা, মানে কৃষিৰ পৰা যথেষ্ট মূলধন পোৱা নাছিল, মানুহে ধান বেছিও বহুত পইচা উৎপাদন কৰিব পৰা নাছিল। আৰু তাৰ লগতে বেছিভাগ যিহেতু কৃষকে 6 মাহৰ কাৰণে খেতি কৰে, তো বাকীবোৰ নিবনুৱা হৈ থাকিব লাগে, গতিকে সেইটো লিখিবা। এতিয়া আৰু চাওঁ। তো 3 নম্বৰ দুৰ্বল উৎপাদন ক্ষমতা, মানে কৃষকসকল তেতিয়া কি শাৰীৰিকভাৱে দুৰ্বল আছিল আৰু সেইকাৰণে বেছি সময় কাম কৰিব পৰা নাছিল, গতিকে সেইকাৰণে সেই উৎপাদনো মানে বেছিকৈ কৰিব পৰা নাছিল। আৰু 4 নম্বৰ বিভাজিত কৃষিভূমি গোট, মানে এজন ব্যক্তি বা এটি পৰিয়ালৰ অধিকাৰত যিবোৰ ভূমি এলেকা থাকে সেইবোৰক ভূমিগোট বুলি কোৱা হয়। মানে সেইকাৰণে এজন মানুহ তাতে বহুত মাটি আছিল, তো তেওঁৱে ধনী হৈছিল, আৰু যিবোৰ তাত নাছিল তেওঁলোকেতো মানে খাদ্য শস্য উপভোগ কৰিব পৰা নাছিল, গতিকে এনেদৰে লিখিবা। এই 4টা বৈশিষ্ট্য আছিল। এতিয়া নেক্সট কুৱেশ্যন কি আহিব পাৰে চাওঁ আমি। তো নেক্সট কুৱেশ্যন ইম্পৰ্টেণ্ট যে আহিব পাৰে, কৃষি উৎপাদন তাকৰীয়া হোৱাৰ কাৰণ কি। 2023ত এইটো আহিছে কুৱেশ্যন যে ভাৰতৰ কৃষি ব্ৰিটিছৰ কালত কিয় তাকৰীয়া আছিল। তেওঁ 1 নম্বৰ লিখিবা ভূমিস্বত্ব ব্যৱস্থা। তো ভাৰতৰ এটা ভূমিস্বত্ব ব্যৱস্থা আছিল তেতিয়া, যে 1 নম্বৰ জমিদাৰী প্ৰথা, 2 নম্বৰ মহলদাৰী প্ৰথা আৰু 3 নম্বৰ ৰাইতাৰী প্ৰথা। তো এই কাৰণেও ভাৰতৰ উৎপাদন তাকৰীয়া আছিল। এইখিনি তোমালোকে নিজে পঢ়িবা, যিহেতু কিতাপৰ পৰা আছে গমেই পাবা, পঢ়িব পাৰিবা। আৰু নেক্সট কাৰণসমূহ মই দিছোঁ। তো 2 নম্বৰ নিম্ন স্তৰৰ উৎপাদন প্ৰযুক্তি, মানে তেতিয়া কি আছিল, যিহেতু প্ৰযুক্তিগত বিদ্যা ইমান নাছিল মানুহৰ, সেইকাৰণে উৎপাদনো কম হৈছিল। তো সেইখিনি তোমালোকে বনাই লিখিবা অলপ ষ্টেণ্ডাৰ্ড ভাষাত। তো সেইখিনি ইয়াতো আছে, তোমালোকে পঢ়িলে গমেই পাবা। আৰু 3 নম্বৰ জলসিঞ্চনৰ অভাৱ, মানে সদায়তো আমি বৰষুণৰ ওপৰতে ভৰসা কৰি কৃষি কৰিব নোৱাৰোঁ, সেইকাৰণে জলসিঞ্চনৰ প্ৰয়োজন হয়, কিন্তু তেতিয়া মানে জলসিঞ্চন ব্যৱস্থা একদম নাছিল বুলিয়ে ক'ব পাৰি। তো সেইকাৰণে কৃষি উৎপাদন যথেষ্ট কম হৈছিল, সেইটো লিখিবা। আৰু বাকীকেইটা কাৰণ চাওঁ আমি। তো নেক্সট পইণ্ট কৃষিৰ বাণিজ্যকৰণ, মানে কি কৰিছিল ব্ৰিটিছে তেতিয়া খাদ্য শস্যসমূহ উৎপাদন হোৱা খাদ্য শস্যসমূহ মানে তেওঁলোকে নিজৰ কেঁচা মাল হিচাপে ব্যৱহাৰ কৰিছিল উদ্যোগসমূহত, সেইকাৰণে কি হৈ গৈছিল তেতিয়াৰ উৎপাদন তাকৰীয়া হৈ গৈছিল। আৰু 5 নম্বৰ 1947 চনত দেশ বিভাজন। তো দেশ বিভাজন হোৱাৰ সময়ত কাৰোবাৰ মাটি কাৰোবাৰ হাতলৈ গ'ল, তেনেদৰে মানে উৎপাদনো কমি গ'ল, কোনোবাই খেতি নকৰাই হ'ল, সেইকাৰণে ভাৰতৰ কি হৈছিল মূল খাদ্য শস্যসমূহ উৎপাদন হোৱাত মানে যথেষ্ট বাধাৰ সৃষ্টি হৈছিল। নেক্সট এইটো তোমালোকে চোৱা, ভাৰতক নিৰুদ্ৰীকৰণৰ প্ৰাথমিক উদ্দেশ্য কি। এইটো আহিব পাৰে, তো 2 নম্বৰৰ কাৰণে আহে, যিহেতু 2টা উদ্দেশ্য আছে। তো প্ৰথমটো আছিল ব্ৰিটেইনত গঢ়ি উঠা আধুনিক উদ্যোগসমূহলৈ কেঁচা মাল যোগান ধৰাৰ বাবে ভাৰতক মাত্ৰ কেঁচা মাল ৰপ্তানিকাৰী উপনিৱেশলৈ ৰূপান্তৰিত কৰা। আৰু দ্বিতীয় উদ্দেশ্য আছিল যিসমূহ সামগ্ৰী এইবোৰ উদ্যোগত উৎপাদন কৰা হ'ব সেইবোৰৰ বিক্ৰীৰ বাবে ভাৰতক এখন বিশাল বজাৰ হিচাপে সৃষ্টি কৰা। মানে কি ভাৰতৰ পৰা কেঁচা মাল নিব, আকৌ সামগ্ৰীখিনি তৈয়াৰ কৰি আনি ভাৰততে বিক্ৰী কৰিব। এই 2টা উদ্দেশ্য আছিল ভাৰতক নিৰুদ্যোগীকৰণৰ প্ৰাথমিক উদ্দেশ্য। আৰু এইটো তোমালোকে এই কাৰণেও লিখিব পাৰা যে আমাৰ হস্তশিল্পসমূহ কিয় পতন হৈছিল, যিটো এক্সামত আহিয়ে থাকে, গতিকে এই 2টা লিখিবা। এডুকেশ্যন এবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। ঔপনিৱেশিক দ্বৈত শোষণ কি, মানে কলনিয়েল ডাবল এক্সপ্লইটেশ্যন। তো সেইটোৰ 2টা পইণ্ট লিখিব লাগিব। 1 নম্বৰ ভাৰতৰ পৰা সস্তা দামত ইংলেণ্ডৰ উদ্যোগসমূহে ব্যৱহাৰ কৰিবলৈ কেঁচা মাল সংগ্ৰহৰ জৰিয়তে ভাৰতক মাত্ৰ কেঁচা মাল যোগানকাৰী এটা উপনিৱেশত পৰিণত কৰা, আৰু ইয়াৰ লগতে অপেক্ষাকৃত কম ব্যয়ত উদ্যোগ সামগ্ৰী উৎপাদন কৰা। আৰু 2 নম্বৰ ভাৰতত যিহেতু স্থানীয়ভাৱে ঔদ্যোগিক বস্তুসমূহৰ উৎপাদন হ'ব নোৱাৰে, সেইবাবে ইংলেণ্ডৰ কাৰিকৰীকৃত বস্তু সামগ্ৰী অপেক্ষাকৃতভাৱে বেছি দামত ভাৰতত বিক্ৰী কৰি মুনাফা আদায় কৰা। মানে প্ৰথমটো হ'ল যে ভাৰতৰ পৰাই কেঁচা মাল নিব, আৰু 2 নম্বৰটো হ'ল যে ভাৰততে সেই কেঁচা মালসমূহ ভালদৰে প্ৰস্তুত কৰি এটা সামগ্ৰীলৈ ৰূপান্তৰ কৰি তাক ভাৰততে বিক্ৰী কৰিব। সহজ ভাষাত এইটোৱে। তো তোমালোকে এই 2টা লিখিবা। ব্ৰিটিছ ভাৰতৰ উদ্যোগ খণ্ডৰ অসুবিধাসমূহ কি কি, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহে। তো তোমালোকে 4টামান পইণ্ট লিখিব লাগিব 4 নম্বৰৰ কাৰণে আহিলে। তো ইয়াতে 2টা পইণ্ট আছে, তোমালোকে লিখিবা। 1 নম্বৰ 2 নম্বৰ চিনি পোৱাতে আছে, নাইবা প'ষ্ট কৰি লিখি ল'বা, নাইবা স্ক্ৰীনশ্বট মাৰি ল'বা।
এতিয়া নেক্সট দুটা পইণ্ট চাওঁ। এইটো 3 নম্বৰ আৰু 4 নম্বৰ তোমালোকে পঢ়ি ল'বা ভালদৰে আৰু ভালদৰে লিখিবা। এনেকৈ কিতাপৰ মানে ষ্টেণ্ডাৰ্ড ভাষাত থাকে, তো তোমালোকে লিখিলে ভালেই হ'ব। এতিয়া নেক্সট চাওঁ। তো নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে, ব্ৰিটিছ ভাৰতৰ বৈদেশিক বাণিজ্যৰ বৈশিষ্ট্য। তো বৈশিষ্ট্যসমূহ কি আছিল? 1 নম্বৰ প্ৰাথমিক সামগ্ৰীৰ ৰপ্তানি আৰু কেঁচা সামগ্ৰীৰ আমদানি। তো তোমালোকে এইখিনি পঢ়ি ল'বা, লিখিব পাৰিবা এইটো মেইন পইণ্টটো। আৰু বাকী এটা পইণ্ট চাওঁ। এইটো ব্ৰিটেইনৰ একচেটিয়া নিয়ন্ত্ৰণ, এইটো এটা বৈশিষ্ট্য হ'ব যে ব্ৰিটেইনে কেনেদৰে উদ্যোগসমূহ একচেটিয়াভাৱে নিয়ন্ত্ৰণ কৰিছিল সেইটো। আৰু বাকীকেইটা দি আছোঁ। এইটো 3 নম্বৰ বৃহৎ আকাৰৰ ৰপ্তানি উদ্বৃত্ত। আৰু 4 নম্বৰ ভাৰতীয় সম্পদৰ বহিঃনিসৰণ প্ৰৱাহ। তো এইটো তোমালোকে ভালদৰে লিখিবা। তো নেক্সট এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে যে জনসাংখ্যিকী পৰিস্থিতি কেনেকুৱা আছিল তেতিয়াৰ সময়ৰ। তো তোমালোকে দেখিব পাৰা যে 1 নম্বৰ জন্ম আৰু মৃত্যু হাৰৰ আধিক্য আছিল, 2 নম্বৰ শিশুৰ মৃত্যু হাৰৰ আধিক্য, 3 নম্বৰ আয়ু প্ৰত্যাহাৰ স্বল্পতা। তো এইকেইটা তোমালোকে অলপ বহলাই লিখিবা যিহেতু 6 নম্বৰৰ কাৰণে। 4 নম্বৰ জনস্বাস্থ্য সেৱাৰ শোচনীয়তা আৰু 5 নম্বৰ জনসাধাৰণৰ নিৰক্ষৰতা। তো এইকেইটাও বৈশিষ্ট্য আছিল, এইকেইটাও লিখিবা। আৰু দুটামান আছে মই দি আছোঁ, সেইকেইটাও লিখিব লাগিব। তো এইটো যে দাৰিদ্ৰতাৰ পৰিমাণ, এতিয়া মানে মানুহবোৰ বহুত দুখীয়া আছিল, সেইটোও লিখিব লাগিব। এইটো জনসংখ্যাৰ বৈশিষ্ট্যই হ'ব, কেনেকুৱা আছিল সেই সময়ত মানুহবোৰ। আৰু নেক্সট আৰু এটা আছে, এই দুৰ্ভিক্ষ আৰু মহামাৰী। তো এতিয়া দুৰ্ভিক্ষও আছিল আৰু মহামাৰীও বহুত আছিল। আৰু এইটো কুৱেশ্যন এনেকৈ হ'ব পাৰে যে ব্ৰিটিছ কালত ভাৰতৰ মানে মানুহৰ জনসংখ্যা অধিক কিয় হোৱা নাছিল বা বৃদ্ধি কিয় হোৱা নাছিল। তো এইকেইটা পইণ্টেই লিখিব লাগিব তোমালোকে, ডাবলকৈ আহিলেও ভালদৰে পঢ়ি ল'বা এইকেইটা পইণ্ট। এতিয়া আমি নেক্সট কুৱেশ্যন চাওঁ। নেক্সট এইটো কুৱেশ্যন আহিব পাৰে যে বৃত্তিগাঁথনিক অৱস্থা বা বৈশিষ্ট্য কি কি আছিল, মানে তেতিয়া মানুহে কি কি কাম কৰিছিল তাৰ বৈশিষ্ট্যসমূহ কি কি আছিল। তো আহিব পাৰে, প্ৰথমে এই দুটা লিখিবা। 1 নম্বৰ প্ৰায় অপৰিৱৰ্তিত বৃত্তিগাঁথনি, বহলাই লিখিবা অলপ। 2 নম্বৰ কৃষি খণ্ডৰ সৰ্বাধিক প্ৰাধান্য, মই বহলাই দিছোঁ, তোমালোকে লিখিবা। এতিয়া নেক্সট চাওঁ। 3 নম্বৰ উদ্যোগ আৰু সেৱা খণ্ডত শ্ৰমৰ স্বল্পতা। এই তিনিটা বৈশিষ্ট্য তোমালোকে লিখিবা। 6 নম্বৰ আহিলেও অলপ বহলকৈ লিখিবা 3টা পইণ্ট, বা 3 নম্বৰৰ কাৰণে আহিব পাৰে, গতিকে এতিয়া লিখিলেই হ'ব। এতিয়া নেক্সট কি কি কুৱেশ্যন আছে আৰু চাওঁ। তো এইটো কুৱেশ্যন আহিছে আন্তঃগাঁথনিৰ অৰ্থ কি, আমাৰ বাৰতো আহিছিল, গতিকে আন্তঃগাঁথনিৰ অৰ্থটো তোমালোকে পঢ়ি পেলাই ইয়াৰ পৰা চাই ল'বা। আৰু ইয়াৰ বৈশিষ্ট্য আছে কিছুমান যে ব্ৰিটিছ শাসনৰ আন্তঃগাঁথনিক বিকাশৰ নীতিৰ প্ৰধান উদ্দেশ্য, মানে ব্ৰিটিছে কিয় আন্তঃগাঁথনি বিকাশ কৰিছিল তাৰ প্ৰধান উদ্দেশ্য এইকেইটা যে 1 নম্বৰ ইয়াত আছে, 2 নম্বৰো আছে, 3 নম্বৰো আছে, আৰু এটা আছে চাবা। আৰু 4 নম্বৰ ওপৰত সেইটো তোমালোকে চিনি পাবাই। আৰু নেক্সট আহিব পাৰে যে ব্ৰিটিছ ভাৰতত ৰেল পৰিবহণৰ ইতিবাচক ফল, মানে ভাল ফল কি কি আছিল। তো তাৰ ভিতৰত 1 নম্বৰ আছে সাধাৰণ মানুহৰ সুবিধা, এইটো লিখিবা। আৰু বাকী কেইটামান পইণ্ট আছে, 2 নম্বৰটো বাণিজ্যকৰণৰ সুবিধা, 3 নম্বৰ বৈদেশিক বাণিজ্যৰ বৃদ্ধি, 4 নম্বৰ প্ৰশাসনীয় সুবিধা। তো ৰেল পৰিবহণৰ ক্ষেত্ৰত এইকেইটা সুবিধা বিশেষকৈ পৰিলক্ষিত হৈছিল। আৰু তাৰপিছত চাওঁ আমি ব্ৰিটিছৰ আচল উদ্দেশ্য কি আছিল ৰেল পৰিবহণ কৰাৰ। তো এইটো আহিব পাৰে যে ৰেল পৰিবহণ বিকাশৰ অন্তৰালত থকা ব্ৰিটিছৰ আচল উদ্দেশ্য কি আছিল। তো 1 নম্বৰ প্ৰশাসনীয় তথা নিয়ন্ত্ৰণমূলক সুবিধা সৃষ্টি, 2 নম্বৰ বৈদেশিক বাণিজ্যৰ পৰা লাভ অৰ্জন, আৰু 2টা আছে মই সেইকেইটাও দিছোঁ। 3 নম্বৰ ব্ৰিটিছ বিত্তৰ বিনিয়োগ, আৰু 4 নম্বৰ কৰ বিত্তৰ জৰিয়তে মূলধন সংগ্ৰহ। এইকেইটা পইণ্ট তোমালোকে অলপ বহলাই লিখিবা। এতিয়া 4 নম্বৰৰ কাৰণে আহিলে 4টা পইণ্ট লিখি দিবা, হৈ যাব। এতিয়া নেক্সট কি চাওঁ। তো মানে ইয়াতে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আহিছে। 2019 আহিছিল যে ভাৰতত 1.5 চনৰ পৰা ৰেলসেৱা প্ৰৱৰ্তন কৰা হয়। তো 1853 চনৰ পৰা, যিহেতু এইখন কিতাপ প্ৰথমতে ফাৰ্ষ্ট ইয়াৰৰ আছিল, গতিকে ফাৰ্ষ্ট ইয়াৰত আহিছিল, যদিও এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যনে হয়। তাৰপিছত আছে ব্ৰিটিছৰ শাসনকালত ভাৰতীয় হস্তশিল্পৰ পতনৰ 2টা গুৰুত্বপূৰ্ণ কাৰণ লিখা। তো 2টা গুৰুত্বপূৰ্ণ কাৰণ আছিল কি, মানে 1 নম্বৰটো ব্ৰিটিছে আমাক কেঁচামাল হিচাপে ভাৰতৰ সামগ্ৰী ব্যৱহাৰ কৰিছিল, আৰু 2 নম্বৰ সেই কেঁচামালসমূহ ব্যৱহাৰ কৰি যিবোৰ সামগ্ৰী প্ৰস্তুত কৰিছিল সেইবোৰ ভাৰততে বিক্ৰী কৰিছিল, সেইকাৰণে ভাৰতৰ হস্তশিল্পৰ পতন ঘটিছিল। আৰু এইটো 2019 আহিছিল যে ঔপনিৱেশিক কালত ভাৰতৰ জনমূৰি আয় হিচাপ কৰা কেইজনমান বিখ্যাত অৰ্থনীতিবিদৰ নাম উল্লেখ কৰা। তো এজন আছিল দাদাভাই নৌৰোজী। তো বাকী কেইজন তোমালোকে কমেণ্টত জনাবা। আৰু আজিলৈ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিবা, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। আৰু অন্য চেপ্টাৰসমূহৰো তোমালোকৰ সুবিধা হোৱাকৈ এনেদৰে মই কুৱেশ্যন এনচাৰসমূহ লৈ আহিম, গতিকে ভালদৰে ভিডিঅ'বোৰ চাবা। তো আজিলৈ এইখিনিয়ে, ধন্যবাদ।